শ্রদ্ধার সভাপতিকে কেন্দ্র করে সম্মানীয় সতীর্থবৃন্দ সম্মানীয় গাঁওবুঢ়াসকল উপস্থিত রাইজ উপস্থিত আমাৰ সম্মানীয় ছাত্ৰ ছাত্ৰীসকল আমাৰ সংগঠন তৰফৰ পৰা আপোনালোকলৈ আজিৰ কাৰ্যসূচীৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনৰ কাৰ্যসূচীত আমি সকলোৱে সমবেত হৈছো আৰু এই কাৰ্যসূচী ভাগে আম্বেদকাৰ দেৱৰ জয়ন্তী উদযাপনৰ লগতে আজিৰ বহাগ বিহুৰ উপলক্ষে অসমবাসীৰ সমূহ ৰাইজকে আমাৰ সংগঠন তৰফৰ পৰা হিয়া ভৰা উলগ জ্ঞাপন কৰিছো আৰু সকলোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছো যিসকল উপস্থিত নাই সেইসকলক সোনকালে আহিবৰ কৈছো আৰু যথেষ্ট ৰ'দো আছে ৰ'দত আমাৰ ৰাইজ থিয় হৈ আছে আৰু সকলোৱে আহি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰক মহিলাসকল সুন্দৰভাৱে এটা সার্কুল করক ঘূৰণীয়া কৰি দিয়ক আৰু এই সার্কুল কৰি ইয়াৰ ফটো আমাৰ সাংগঠনিক বিষয়াসকলে এটা ফটো ল'ব প্ৰত্যেকটো কাৰ্যসূচী যাতে ফটো লয় আৰু সংগঠনৰ মৰ্যাদা অক্ষুণ্ণ ৰখাত সহায় কৰিব বুলি অনুৰোধ জনাইছো আৰু পোনপ্ৰথমে আজি এই সদস্য ৰবিদাস সন্মিলনৰ হিয়াৰ প্ৰতীক স্বৰূপ পতাকাখন এই পতাকাখনৰ জৰিয়তে অসমৰ ৰবিদাস জাতিটো পতাকাখনৰ লগত জড়িত হৈ আছে যিখন পতাকাৰ মৰ্যাদা কোনো টকা পইচাৰ লগত তুলনা কৰিব পৰা নাযায় আৰু এই পতাকাখন উত্তোলন কৰিবৰ কাৰণে সন্মানীয় আমাৰ সদস্য ৰবিদাস সন্মিলনৰ সভাপতি ডাঙৰীয়া শ্ৰীযুত যোগেশ ৰবিদাস ডাঙৰীয়াক আমি অনুৰোধ জনাইছো তেখেতৰ লগত অভ্যৰ্থনা সমিতিৰ সভাপতি সম্পাদক অসম সদস্য ৰবিদাস সন্মিলনৰ সাংগঠনিক সম্পাদক জিলা সমিতিৰ সভাপতি সম্পাদক সকলোকে আহি পতাকা উত্তোলনৰ প্ৰাক মুহূৰ্তত অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা তেখেতক এখন ফুলাম গামোচা আদৰ সন্মান জনাবৰ কাৰণে আজি উদযাপন সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাইছো উদযাপন সমিতিৰ বিষয়ববীয়াসকলে তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছো মাননীয় সভাপতি ডাঙৰীয়াক আগলৈ যাবৰ কাৰণে অনুৰোধ জনাইছো গোলাঘাট জিলা সমিতিৰ সভাপতি ডাঙৰীয়া আগবাঢ়ি যাবৰ কাৰণে অনুৰোধ জনাইছো অভ্যৰ্থনা সমিতিৰ সভাপতি সম্পাদক আৰু তেখেতক পতাকাখন উত্তোলন কৰাৰ ক্ষেত্ৰত সহায় কৰিবৰ কাৰণে অনুৰোধ জনাইছো পৰৱৰ্তী কাৰ্যসূচী ইয়াৰ পাছত আগবঢ়াই নিয়া হ'ব ধনী ব্যক্তিৰ কাৰণে সাংগঠনিক সম্পাদকৰ নমস্কাৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৰে ভাল আমাৰো ভাল আজি ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰ দেৱৰ 133তম জন্ম জয়ন্তী গোলাঘাট জিলাৰ দৰিয়া চাহ বাগিচাত অনুষ্ঠিত কৰিছে তাৰে কিছুমান কাৰ্যসূচী আপোনালোকৰ আগত দাঙি ধৰিছোঁ ভিডিঅ'টো শেষলৈ চাব ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ
पसारे 10 अठाठ सठ चारे खाणी इह वर्तन है सगल संसारे कहे रविदास नाम तेरो आरती सतनाम है हर भोग तुहारे सतनाम है हर भोग तुहारे सतनाम है हर भोग तुहारे উপলক্ষে গুরুজনাৰ আৰতি কেৱল আৰতি नाम तेरो आरती मजन मुरारे हर के नाम बिन चूठे सगल पसारे नाम तेरो आरती मजन मुरारे हर के नाम बिन छूटे सगल पसारे नाम तेरो आरती मजन मुरारे हर के नाम बिन चूठे सगल पसारे नाम तेरो आसनो नाम तेरो उरसा नाम तेरा केसरो ले छिटकारे नाम तेरा अंभुला नाम तेरो चंदनो कस जपे नाम ले तुझ है कोचारे नाम तेरो आरती मजन मुरारे हर के नाम बिन छूटे सगल पसारे नाम तेरा दीवा नाम तेरो बाती नाम तेरो तेल ले माह पसारे नाम तेरे की जोत लगाई पयो जियारो पवन सगलारे नाम तेरो आरती मजन मुरारे हर के नाम बिन छूटे सगल पसारे नाम तेरो तागा नाम फूल माला पार 18 सगल जूठा নামত তেওঁলোকে যাবলগীয়া নাই সেইকাৰণে মই অনুৰোধ জনাম আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেনেকুৱা ধৰণৰ ডিচিশ্যন ল'ব লাগিব মনত যে মই কোনোবা এটা হাইকোৰ্টৰ জজ হমেই মই কোনোবা এটা ডিষ্ট্ৰিক্টৰ এছপি হ'ম ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ মই কোনোবা এটা ডিষ্ট্ৰিক্টৰ ডিচি হ'ম এইখিনি লক্ষ্য কিন্তু দিব এই সৰু সুৰা চাকৰি কথা নক'ব আমাৰ আম্বেদকাৰ দেৱৰ যিটো মিছন আছিলে সেই মিছনটোৰ তেখেতে ইয়াৰ এই দুনিয়াৰ পৰা আঁতৰি যোৱাৰ পিছত কাঞ্চীৰাম বুলি এজন যোদ্ধা আছিলে দলিত আৰু বিশেষকৈ দলিতসকল আৰু আদিবাসীসকলৰ কাৰণে ফাইট কৰা তেওঁ কি কৈছিলে তেওঁৰ সম্পূৰ্ণ কথাটো মই কিতাপৰ পৰা আনিছোঁ আৰু পঢ়ি দিছোঁ আপোনালোকৰ কাৰণে তৃতীয় ৰাষ্ট্ৰীয় সন্মিলন ছত্তীশগড়ত চাহাব কাঞ্চীৰাম দেৱে কয় এই সন্দৰ্ভত মই বহুত শিকিব লগা আছে মানে কি জাতিটোক ডেভেলপমেণ্ট কৰা সন্দৰ্ভত অৰ্থনৈতিক দিশত শিক্ষা দিশত অন্যান্য কালচাৰৰ দিশত বহুত পাহৰিব লগা আছে বহুত আচৰণ পৰিৱৰ্তন কৰিব লগা আছে আৰু ইয়াৰ সলনি বহুত শিকিব লাগিব উদাহৰণ